নমস্কাৰ বন্ধুসকল, আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া মই বহি আছোঁ মোৰ দোকানত। মোৰ দোকানখন দেখিছে নহয়, এয়া ফাৰ্মাচী দোকান। আৰু ইয়াত অনলাইনৰ কাম কৰোঁ মাজে মাজে। দেখিছে নহয়, ডেস্কটপ আৰু জেৰক্স মেচিন। আৰু ইয়াত APSৰ কাম কৰোঁ, মানি উইড্ৰল কৰোঁ। ইয়াত মোৰফো ডিভাইচ আছে, দেখিছে নহয় মোৰফো ডিভাইচ। মোৰ দোকান প্ৰায় 8 মাহ হ'ল। এখন মোৰ দোকান। ইউটিউবত এটা ডাঙৰ আপডেট আহি গ'ল মনিটাইজেশ্যনৰ ক্ষেত্ৰত। আগতে 1000 ছাবস্ক্ৰাইব, 4000 ৱাচ টাইম আৰু শ্বৰ্টছৰ ক্ষেত্ৰত 10 মিলিয়ন হ'লেহে মনিটাইজেশ্যন হৈছিল। আৰু এতিয়া বঢ়াই দিলে ক্ৰাইটেৰিয়া। ছাবস্ক্ৰাইব ঠিকে ৰাখিলে, কিন্তু ৱাচ টাইম বঢ়াই দিলে। 4000 ক্ষেত্ৰত 8000 বঢ়াই দিলে। আৰু শ্বৰ্টছৰ ক্ষেত্ৰত আগতে আছিল 10 মিলিয়ন আৰু এতিয়া বঢ়াই দিলে 20 মিলিয়ন লাষ্ট 90 দিনত। এইটো মানে কি এতিয়া হোৱা নাই, এইটো হ'ব 1 ফেব্ৰুৱাৰী 2027ত। 6 মাহ বাকী আছে, কিন্তু মোৰ চেনেল এতিয়ালৈকে মনিটাইজ হোৱা নাই। ভিউজো নাহে। বহুত দিন মানে গেপ আছিল মানে মোৰ চেনেলটোত, সেইকাৰণে ভিউজ কমি গ'ল। এতিয়া আকৌ দি আছোঁ নতুনকৈ, কিন্তু 6 মাহত কমপ্লিট কৰিব পাৰোঁ নে নোৱাৰোঁ এইটো ভগৱানে জানে, আল্লাই জানে। এইখিনি আছিল আজিৰ ভিডিঅ'টো। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।